নমস্কাৰ, মই কংকনাই মোৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোক স্বাগতম জনাইছোঁ। আজি বহুত দিন ধৰি মই ভিডিঅ' দিয়াই নাই, কাৰণ মানে মোৰ এটা পাৰ্চনেল প্ৰব্লেমৰ কাৰণে মই ভিডিঅ' আপলোড কৰা নাছিলোঁ। আজি ভাবিলোঁ এটা ভিডিঅ' আপলোড কৰিম, মানে আমাৰ গাঁৱৰ আজি অনুষ্ঠান এখন আছে, মানে আজি মহাপুৰুষ গুৰুজনাৰ জন্ম জয়ন্তী মহোৎসৱ আমাৰ গাঁৱত মানে গুৰু জয়ন্তী হিচাপে পালন কৰা হয়। গতিকে মানে ভাবিছোঁ এটা ব্লগ বনাম, কেনেকুৱা ধৰণৰ হয়, কি হয়, সকলোখিনি দেখাম। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বিলাক, গতিকে চালেহে গম পাব মানে কি হয় কি নহয়। আমি এতিয়া সম্পূৰ্ণ ৰেডি। মোৰ লগত আছে আমাৰ এয়া মানে মৰমৰ ভণ্টি, আৰু এইবিলাকৰ ভণ্টি নিৰ্মালী, নয়না, এয়া টিকলিটো। গতিকে আপোনালোকে চাই থাকক, মই সকলোখিনি দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। এতিয়া শোভাযাত্ৰা যাবৰ কাৰণে ৰেডি হৈছে, মানে বাটত ওলাই আহিলেও শোভাযাত্ৰা যাব, তাৰপিছত পতাকা উত্তোলন কৰিব সকলোৱে মিলি। আমি সেইকাৰণে বাটত আহি থিয় দিছোঁ। এইখিনিতে আপোনালোকক এটা কথা কওঁ যে আজি মহাপুৰুষ গুৰুজনাৰ জন্ম জয়ন্তী মহোৎসৱ। এই মহোৎসৱ গুৰু জয়ন্তীৰ দিনা আমাৰ এতিয়া আমি শোভাযাত্ৰা মানে ভাগৱত শোভাযাত্ৰা কৰিবলৈ গৈ আছোঁ। আপোনালোকক মই ভইচত সকলোবিলাক কথা কৈ আছোঁ, মানে কি ইমান হুলস্থুলত কথাবিলাক ক'ব নোৱাৰিতো, সেইকাৰণে মই ভইচ অভাৰ কৰি কিনে আপোনালোক কথাবিলাক কৈ আছোঁ। আপোনালোকে চাই থাকক, মানে কি হয় কি নহয়, মানে কেনেকৈ ধৰণৰ পালন কৰা হয়, সকলোখিনি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে মই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাব। বহুত দূৰ খোজকাঢ়ি আহি আমাৰ ভাগৰ লাগিছে, মানে গাছডালত আমি সকলোৱে মানে জিৰণি লৈছোঁ। আৰু ভগৱান মানে নৌকাখন সিপিনৰ ফালে গ'ল বাবে আমি তালৈকে নগৈ আমি ৰাস্তাৰ মাজতে অলপ ৰখি দিলোঁ, মানে নৌকাখন আহক বুলি, মানে ইপিনে যাবৰ বাবে আমি ৰখি আছোঁ। আপোনালোকে চাই থাকক, মই সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম A to Z। শামুক দি হয় বিয়া বুলি চিনাকি
প্ৰায় শোভাযাত্ৰা মানে ঘূৰি অহাৰ টাইমখিনিত মানে সমাপ্ত হওঁ হৈছে আৰু দিয়ক মানে এতিয়া ঘূৰি যাবৰ টাইমত মানে লাহে লাহে গৈ আমি লাহে লাহে গৈ আছোঁ আৰু মাজতে আৰু মানে এখন গাড়ী হুলস্থুল লাগি গ'ল মানে কি চাইড নেদা দিয়াক লৈ মানে হাহাকাৰ চলি গ'ল মানে এনেকৈয়ে আৰু আমি গৈ আছোঁ এতিয়া যাই কিনে আমি অকণমান জিৰ'ম আৰু আপোনালোকক মই নেক্সট ভিডিঅ' ক্লিপ দেখাবলৈ চেষ্টা কৰিম মানে কি কৰিম কি নকৰোঁ মানে আপোনালোকে চাই থাকক আৰু লগতে মানে ভিডিঅ'টোৰ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু লাইক কৰি দিলে আপোনালোকে ভিডিঅ' বনাবলৈ মানে উৎসাহ পাওঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিলে মানে ইউটিউব অকণমান টাইম ৱেষ্টৰ কাৰণে বহিছোঁ আৰু মানে শোভাযাত্ৰা কৰি বহুত ভাগৰ লাগিছে ভাগৰৰ মাজতে অকণমান বহিবলৈ চেষ্টা কৰিছোঁ মানে আৰু পৰিৱেশখিনি আপোনালোকক মই দেখাম বুলি ভাবিছোঁ মানে কেনেধৰণৰ মানে ধৰক নামঘৰত নাম প্ৰসংগ চলি আছে মানুহবিলাকে কিছুমানে অত বহিছে মানে কিছুমানে তত বহিছে সেনেকৈ বহা মেলা কৰিছে তাৰপিছত আপোনালোকৰ নাম প্ৰসংগ হ'ব তাৰপিছত গাজি দিব মানে বুট দিব তাৰপিছত মানে সিদ্ধপ্ৰসাদ দিব আৰু আপোনালোকক মই সিদ্ধপ্ৰসাদ খোৱালৈকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে অকল চাই থাকক আহিলৈ মানে কাম বন কৰিলোঁ মানে ভিডিঅ'টো এণ্ড কৰা নহ'ল আপোনালোকক মই ভিডিঅ'টো এণ্ড কৰিম বুলি ওলাইছোঁ মানে কেনেকুৱা হ'ল ভিডিঅ'টো জনাব আৰু মই সকলোখিনি দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাব যদি ভাল পাইছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব লগতে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো মানে শুই গ'লোঁ শুই কাৰণে ভিডিঅ'টো মানে শেষ কৰা নহ'ল আহি কিনে বহুত মূৰৰ বিষ উঠিছিল আৰু লগতে মোৰ তামাম টোপনিও লাগিছিল সেইকাৰণে মই ভিডিঅ'টো শেষ কৰিব পৰা নাছিলোঁ এতিয়া ভাবিলোঁ মানে ভিডিঅ'টো শেষ কৰি থৈ দিওঁ আশা কৰোঁ সকলোৱে চাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মানে লাইক কমেণ্ট সকলোখিনি কৰি দিব মই মানে সকলোখিনি দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাব এতিয়া বাই বাই সকলোৱে ভালে থাকক Ini